Welcome to my educational innovative channel Prayak. আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ এনিমেলছ নামৰ কবিতাটি। এনিমেলছ নামৰ এই কবিতাটি কবিৰ সং অফ মাইসেলফ ইন লিভছ অফ গ্ৰাছ নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে। কবিতাটোৰ কবি হ'ল ৱাল্ট হুইটমেন। এখেত এজন আমেৰিকান কবি, একেৰাহে প্ৰবন্ধকাৰ আৰু সাংবাদিক। এওঁ মূলতঃ পদ্যবোৰ মুক্ত ছন্দত লিখে আৰু এনিমেলছ নামৰ এই কবিতাটিও এওঁ ফ্ৰী ভাৰ্চত লিখিছে। কবিতাটোলৈ যোৱাৰ আগত আমি ইয়াত থকা টকাটো পঢ়ি চাওঁ। The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. Complicated মানে জটিলতাপূৰ্ণ। কবিয়ে কৈছে যে তেওঁ মানুহৰ এই জটিলতাপূৰ্ণ আৰু মিছা ঠগ প্ৰবঞ্চনাৰ সমাজখনতকৈ জন্তুৰ মাজত গৈ বা জন্তুৰ লগত থাকিবলৈ বিচাৰে। আমি কবিতাটোলৈ যাওঁ। I think I could turn and live with animals. They are so placid and self-contained. Stand and look at them long and long. Placid মানে হ'ল শান্ত, self-contained হ'ল আত্মসংযমী। কবিয়ে কৈছে যে তেওঁ জন্তুৰ সমাজখনত গৈ থাকিবলৈ বিচাৰে, তেওঁ জন্তুৰ লগত গৈ থাকিবলৈ ভাল পাব, কিয়নো জন্তুবোৰক তেওঁ শান্ত আৰু আত্মসংযমী বুলি অনুভৱ কৰিছে। তেওঁ বহু সময় থিয় দি থাকি জন্তুবোৰক পৰ্যবেক্ষণ কৰিছে আৰু তাৰ পৰা তেওঁ জন্তুবোৰৰ মাজত এই গুণবোৰ থকা বুলি অনুভৱ কৰিছে আৰু সেয়ে তেওঁ জন্তুৰ মাজত বা জন্তুৰ লগত থাকিব বিচাৰিছে। They do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick discussing their duty to God. Sweet মানে উচুপি কন্দা, whine মানে হুমুনিয়া কাৰি কন্দা, এওক মানে খাৰে থকা, চিক মানে হ'ল ৰুগীয়া। They do not sweat and whine about their condition. সিহঁতৰ অৱস্থাক লৈ কেতিয়াও নাকান্দে। জন্তুবোৰে সিহঁতৰ অৱস্থা বেয়া ভাল এইবোৰক লৈ কোনোদিনে কাৰো আগত দুখ প্ৰকাশ নকৰে। They do not lie awake in the dark and weep for their sins. সিহঁতে কেতিয়াও উজাগৰি নিশা নকটায় আৰু সিহঁতৰ পাপৰ কাৰণেও সিহঁতে কেতিয়াও হুমুনিয়া নাকাৰে। They do not make me sick discussing their duty to God. আৰু ভগৱানৰ প্ৰতি সিহঁতৰ যি কৰ্তব্য, সেই কৰ্তব্যৰ কথা ভাবিও নিজকে সিহঁতে কেতিয়াও দুৰ্বল কৰি নতলে। আমি মানুহে কি কৰোঁ, আমাৰ দুখবোৰক লৈ আমি কান্দো, আমাৰ যি পাপ সেইবোৰক লৈ আমি হুমুনিয়া কৰোঁ, কান্দো আৰু ভগৱানৰ প্ৰতি পাপে চুব কিবা কৰোঁ, এনেধৰণৰ আমি বিভিন্ন ধৰণৰ কথা লৈ আমি চিন্তা কৰোঁ, কিন্তু জন্তুৱে এই সকলোবোৰৰ পৰাই মুক্ত। Not one is dissatisfied, not one is demented with the mania of owning things. Dissatisfied মানে অসন্তুষ্টি আৰু demented মানে বলিয়া বা পগলা বা কিবা বস্তুৰ প্ৰতি যেতিয়া মানুহে পাবলৈ আতুৰ হৈ থাকে, সেইটো অৱস্থাক বুজোৱা হয়। Not one is dissatisfied, সিহঁতৰ কোনোৱে অসন্তুষ্ট নহয়। And not one is demented with the mania of owning things. আৰু কোনোৱে সিহঁতৰ বস্তুৰ প্ৰতি মালিক হ'বলৈ বা বস্তু আহৰণ কৰিবলৈ সিহঁত বলিয়া হৈ নাথাকে। সিহঁতক যিখিনি প্ৰয়োজন সেইখিনি বিচাৰে। সিহঁতৰ যেতিয়া পেট পূৰ্ণ হয় তাৰপিছত আৰু সিহঁতে নতুনকৈ খাদ্য নি জমা কৰি থোৱাৰ কথা চিন্তা নকৰে। কিন্তু আমি মানুহে আমি যিমানখিনি বেছি পাৰোঁ সিমানখিনি সংগ্ৰহ কৰি জমা কৰি থোৱাৰ কথা চিন্তা কৰোঁ। Not one kneels to another nor to his kind that lived thousands of years ago. Kneels মানে আঁঠু কৰা বা আঁঠু লোৱা। তো not one kneels to another, সিহঁতৰ কোনোৱে কাৰো ওচৰত আঁঠু নলয় বা তল হৈ নাথাকে। Nor to his kind that lived thousands of years ago, আনকি সিহঁতৰ যি হাজাৰ বছৰীয়া পূৰ্বপুৰুষ, সেই পূৰ্বপুৰুষৰ ওচৰতো সিহঁতে আঁঠু নলয় বা স্মৰণ
নকৰে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ কাৰণে তেওঁলোকে সেই পূৰ্বপুৰুষক স্মৰণ নকৰে কিন্তু আমিয়ে মানুহে পূৰ্বপুৰুষক স্মৰণ কৰোঁ আৰু আমাৰ যাতে ভৱিষ্যতৰ জীৱনবোৰ সুখকৰ হয় শান্তিপূৰ্ণ হয় ঐশ্বৰ্যশালী হয় তাৰ কাৰণে আমি আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰোঁ কিন্তু জন্তুৱে সেইবোৰ কোনোদিনে নিবিচাৰে Not one is respectable or unhappy over the whole earth. So they show their relations to me and I accept them. They brings me tokens of myself. They evince them plainly in their position. Respectable মানে সন্মানীয়, accept মানে গ্ৰহণ কৰা, tokens মানে চিহ্ন, evince মানে প্ৰমাণ বা সাক্ষ্য, আৰু position হ'ল গৰাকী বা অধিকাৰী. Not one is respectable or unhappy over the whole earth. সিহঁতৰ সমাজত জন্তুৰ সেই সমাজত সিহঁতৰ যেন কোনোৱেই অসুখী নহয় আৰু কোনোৱেই যেন সিহঁতৰ মাজত সন্মানীয় নহয় আমাৰ যেনেকৈ কোনোবা মানুহবোৰৰ মাজত আমাৰ কি কৰা হৈছে সমাজ ভেদে উচ্চ নিম্ন শ্ৰেণী আদি ভাগ কৰা হৈছে কিছুমানক আমি সন্মানীয় বুলি ভাবো কিছুমানক আমি বেছি সন্মান নিদিওঁ কিন্তু সিহঁতৰ মাজত যেন সকলোৱে সমান সকলোকে সিহঁতে সমান চকুৰে চায় So they show their relations to me and I accept them. আৰু সেয়েহে সিহঁতে মোৰ লগত অৰ্থাৎ কবিৰ চিন্তাধাৰাৰ লগত যেন সম্পৰ্ক গঢ়ি তুলিছে আৰু কবিয়ে সিহঁতৰ এই গুণবোৰক গ্ৰহণ কৰিছে. They bring me tokens of myself. They evince them plainly in their positions. They brings me tokens of myself. সিহঁতে যেন মোৰ যিবোৰ চিহ্ন বা মোৰ যিবোৰ চৰিত্ৰ সেইবোৰ যেন সিহঁতে গ্ৰহণ কৰিছে they evince them plainly in their positions আৰু সিহঁতে যেন সেই গুণবোৰৰ অধিকাৰী হিচাপে আছে কবিৰ পৰাই যেন সেই গুণবোৰ সিহঁতে আহৰণ কৰিছে তেনেকুৱা কবিয়ে অনুভৱ কৰিছে শেষত আছে I wonder where they get those tokens did I pass that way huge times ago and negligently drop them wonder মানে আচৰিত হোৱা negligently মানে আওকাণ কৰা বা অৱহেলা কৰা কবি কৈছে যে তেওঁ আচৰিত হৈছে তেওঁৰ মাজত থকা সেই যিবোৰ গুণ বা তেওঁ যিবোৰ গুণৰ অধিকাৰী যিবোৰ ভাল পায় সেই গুণবোৰ যেন জন্তুবোৰৰ মাজত দেখি তেওঁ আচৰিত হৈছে আৰু নিজকে তেওঁ প্ৰশ্ন কৰিছে Did I pass that way huge times ago and negligently drop them তেওঁ সেই গুণবোৰৰ অধিকাৰী আগত আছিল নেকি তেওঁ আগত কেতিয়াবা জন্তু সমাজখনত আছিল নেকি জন্তু হিচাপে জন্ম লাভ কৰিছিল নেকি আৰু যেতিয়া তেওঁ জন্তু আছিল বা তেনেকুৱা এটা সমাজত আছিল তেতিয়া তেওঁ এই গুণবোৰক অৱহেলা কৰি আহিছিল নেকি সেই প্ৰশ্ন কবি নিজে কৰিছে মুঠতে কবিয়ে কবিতাটোত জন্তুক ভালদৰে পৰ্যবেক্ষণ কৰিছে আৰু জন্তুৰ মাজত তেওঁৰ গুণবোৰ থকা যেন তেওঁ অনুভৱ কৰিছে সেয়েহে তেওঁ মানুহৰ এই জটিলতাপূৰ্ণ সমাজখনৰ পৰা আঁতৰি গৈ জন্তুৰ লগত থাকিব বিচাৰিছে আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পাইছা আৰু যদি তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিবা